ভাৰতৰ বিৰুদ্ধে এদিনীয়া মেচত ভাল খেলাৰ পিছতো IPLৰ নিলামত নাই মেহেন্দি কেদাৰ যাদৱ গুপ্তেল। বাংলাদেশৰ অলৰাউণ্ডাৰ মেহেন্দি হোসেন 111 ৰান ষ্ট্ৰাইক ৰেটত গ'ল দি মেন ইন ব্লুৰ বিৰুদ্ধে বাংলাদেশক শৃংখলা জয় কৰাত সহায় কৰে। বলৰ হৈতেও তেওঁ সফলতা লাভ কৰিছিল। তেওঁৰ হাতত আছে 4টা উইকেট। কাকতলীয়াকৈ ক'বলৈ গ'লে 15 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া এছএলৰ ড্ৰাইভত মেহেন্দিক বাছি লোৱা হৈছে। ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ এদিনীয়া শৃংখলাৰ জয়মুখ ভূমিকা গ্ৰহণ কৰিও মেহেন্দি হোসেনে IPL নিলামত প্ৰভাৱ পেলাবলৈ ব্যৰ্থ হয়। 405 গৰাকী খেলুৱৈৰ চূড়ান্ত শ্বৰ্টলিষ্টৰ পৰা তেওঁক আঁতৰাই ৰখা হৈছে, য'ত আছে 4জন খেলুৱৈৰ নাম বাংলাদেশৰ। ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা মেহেন্দি হোসেন মিৰাজ। তেওঁৰ 3টা ইনিংছত 141 ৰান সংগ্ৰহ কৰিছিল। মাত্ৰ ঈশান কিষাণৰ 210 ৰানৰ অভিলেখ ইনিংছ তেওঁৰ মুঠ স্ক'ৰতকৈ আগবাঢ়ি আছে। বাংলাদেশৰ অলৰাউণ্ডাৰগৰাকীয়ে 111 ৰান স্ক'ৰ ৰেটত গ'ল দি মেন ইন ব্লুৰ বিৰুদ্ধে বাংলাদেশৰ শৃংখলাত জয়লাভ কৰাত সহায় কৰে আৰু তেওঁ বলৰ হৈতেও সফলতা লাভ কৰিছিল। 405 গৰাকী খেলুৱৈৰ তালিকাত কেদাৰ যাদৱ আন এক উল্লেখযোগ্য বাদ। 2019 চনৰ বিশ্বকাপ দলৰ অংশ হিচাপে থকা কেদাৰ যাদৱ ছানৰাইজ হায়দৰাবাদৰ হৈ উচ্চ ছিজনৰ পিছত যোৱাবাৰ বিক্ৰী নোহোৱাকৈয়ে আছিল। এয়া আছিল ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ধৰণৰ অসমীয়া ক্ৰিকেট ভিডিঅ' চাই থাকিবলৈ ধন্যবাদ।